চহী মাৰি দিব কোনে ক'লে চবে ৰাইজে কয় কিয় আপুনি খেতি পথাৰ গৈছে নেকি তেতিয়া মানুহ নে আপোনাৰ ওচৰলৈ লাইন কৰি আহিব লাগে মই ৰেকৰ্ড এইটো দিছোঁ এই চাইনটো বিচাৰি যে আপোনাক 10 দিন ঘূৰি ফুৰিবলগীয়া আছে কৃষক এজন কিহৰ কাৰণে লগ পালে মনোৰঞ্জন ফুকন পৰা ছাৰ হা আৰু কেলে কৰাই দিয়া নে কেলে আপুনি মনোৰঞ্জন ফুকন আহিছে নহয় ছাৰ কোন পৰে মনোৰঞ্জন ফুকন ছাৰ মইতো নহয় আপোনাৰ কথাই কৈছিলে না আপুনি মনোৰঞ্জন ফুকন তুমি বিনুদে ভুল কৰিছা মই আজি কৈ দিব ন এই আপোনাৰ দুইজনে কয় দুইজনে দায়িত্ব আছে আঠটা এলেকা মই কেনেকৈ চাম দুইজনে দায়িত্ব আছে হেনা আপুনি নকওঁ বুলি মানে যিবিলাক VLEW আছে সেইসকলে কিবা চহী কৰিবলৈ গ'লে 500 টকা 1000 টকা এইবিলাক পইচা লয় হা এনেকুৱাকৈ চলি আছে আছোঁ তেওঁলোকে VLEW চাইন PM কিষাণৰ হওক কিবা হওক তেনেকুৱা চাইন কিছুমান লাগে সেইবিলাক কৰিবলৈ গ'লে হেৰি কৰে ইমান কৃষকক জুলুম দিয়ে ক'ৰবাত দেখিব যে প্ৰকৃত কৃষকে একো সুবিধা নাপায় কিছুমান দালালৰ যোগেদি বেলেগ মানুহে সুবিধা পায় এনেকুৱা ধৰণৰ বহুত খেলি মেলি হৈ আছে এইটো কমগৈ সকলো কথা বিধায়ক হৈ থাকি এইটো এটা ধাৰণা হৈছেগৈ যে এই কৃষি বিভাগটো নাথাকিলেও যে আমাৰ কৃষি একেমতে চলি থাকিব আৰু আমি আচলতে চাব লাগে যে 2 বছৰলৈ আমি কৃষি বিভাগটো বন্ধ কৰি দিব লাগে চেলাই চব চেলাই দি থাকিব লাগে কিন্তু কৃষি বিভাগৰ কাম কাজখিনি বন্ধ কৰি দিব লাগে বন্ধ কৰি আমি চাব লাগে 2 বছৰত আমাৰ কৃষিজাত সামগ্ৰী বৃদ্ধি হৈছে নাই উন্নয়ন হৈছে নাই কাৰণ এই কৃষি বিভাগটো চলাই থাকিবলৈ চৰকাৰৰ কিমান কোটি কোটি টকা হৈছে কিমানক চেলাই দিব লাগে আপোনাৰ ডিষ্ট্ৰিক্ট অফিচাৰৰ পৰা SDOৰ পৰা এক্সটেনশ্যন অফিচাৰৰ পৰা VLEWলৈকে কিমান চাকৰিয়াল আছে সেই অনুপাতে আমাৰ কৃষকৰ উন্নয়ন হৈছেনে নাই কৃষি উন্নতি হৈছেনে নাই সেই 2 বছৰ যদি অফ ৰখা হয় তেতিয়া আমি গম পাম যে আচলতে কৃষি বিভাগত খৰচ কিমান হৈছে আৰু এই খৰচৰ পৰা কিমান আমাৰ উৎপত্তি হৈছে আজি কিয় উন্নয়ন হৈছে আমি সদায় অভাৱ অভিযোগ পাই থাকোঁ যে গাঁৱে VLEWবিলাকে পথাৰ নেদেখেগৈ তেওঁলোকৰ ওচৰত কৃষকবিলাক লাইন কৰি থাকিব লাগে আজি PM কিষাণৰ যিটো PM কিষাণে পইচা পাব লাগে সেইটো টাৰ্গেটটো পূৰা হোৱা নাই আমাৰ অথচ আমি বঢ়াব পৰা নাই কেলৈ তাত এটা বোলে গ্ৰাম সেৱকৰ চহী লাগে চহী নিদিয়ে কোনোবা গাঁওবুঢ়াৰ লগত খেলি মেলি এই ভালকৈ চলাব পৰা নাই এওঁলোকে সেইটো মই দিছোঁ তেওঁক এটা উদাহৰণ হিচাপে দেখুৱাইছোঁ যে তেওঁ এজন কৃষকক কেইবাদিনো দৌৰাই ফুৰিছে তেখেতে কৃষকজন মোৰ ওচৰত গৈ ক'লে যে মোক চহী এটা লাগে PM কিষাণৰ কাগজখন জমা দিবলৈ কিন্তু নিদিয়ে কয় যে না আজি বিজি আছোঁ বিচাৰি নাপায় ফোন কৰিলে ফোন নুঠায় এনেকুৱা ধৰণৰ সেইকাৰণে মই কৈছোঁ যে 2 বছৰমান আমি কৃষি বিভাগটো উঠাই পেলাই চাবলৈ আমাৰ অসমৰ খেতিপথাৰ কেনেকৈ চলি থাকে যদি ভালকৈ এইসকল নাথাকিলেও যদি ভালকৈ চলে মোৰ বিশ্বাস এইসকল নাথাকিলেও চলিব আজি চিট কিমান আহিছে কি কথা কাক দিছে কাৰণ কিছুমান মানুহ মোৰ ওচৰলৈ যায় যে আমি খেতিয়ক বুলি তাক মই জানো সকলোকে নাজানো মই যি জানো যে মই আজিলৈকে স্প্ৰে মেচিন এটা পোৱা নাই 10 বাৰ গৈছোঁ অফিচলৈ 20 বাৰ গৈছোঁ আৰু কিছুমান এনে মানুহ আছে প্ৰত্যেক বছৰে এটা স্প্ৰে মেচিন পায় ইয়াত কিছুমান দালালি কিছুমানো থাকে যিসকলৰ যোগেদিয়ে সকলো বস্তু পায় আজি 1500 দিলে স্প্ৰে মেচিন পায় যেতিয়া স্প্ৰে মেচিন আহে কিছুমানে তো 20% 20% ভালদৰে কাম হয় বাকীখিনি ঘোটালা হয় চিট কোনোবাই 20 কেজি পায় কোনোবাই 1 কেজিও নাপায় কোনোবাই 1 কেজি নিচে যদি তেখেতৰ এগেইনষ্টত 20 কেজি ভৰাই থয় এনেকুৱা ঢেৰ ঘোটালা আছে মই যদি মুখ্যমন্ত্ৰী যদি ভিজিলেন্সে যদি এনকুৱাৰী কৰে তে বহুত ডাঙৰ ঘোটালা ওলাই পৰিব গোটেই অসমতে ওলাব মই গোলাঘাট জিলাৰ কথাই কৈছোঁ আমাৰ এতিয়া গুদামবিলাক চালোঁ সেই দৰৱবিলাক পৰি আছে কিবা কিবি খুমটাই ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰৰ খেনচোৱা এডিঅ' চাৰ্কুলৰ মই ইনচাৰ্জ আৰু কথা হৈছে কি মোৰ আণ্ডাৰত আছে 4টা আৰু মনোৰঞ্জন ফুকনৰ আণ্ডাৰত আছে 4টা গতিকে মই কচুপথাৰ এলেকাৰ মানুহ যিখিনি আহে মই সকলোকে মই সহায় কৰি গৈ আছোঁ কিন্তু তেখেতে মোক মিছগাইড কৰি পেলাই এই কথা কিয় কৈছে নাই মই নলওঁ নহয় নাই ছাৰে লৈ গৈছে সেইটো নহয় মই পইচা লোৱা ৰেকৰ্ডেই নাই নহয় নহয় জেপত নাই এইটো মোবাইল
নহয় এই পইচাটো মোক ছাৰে মিছগাইড কৰি পেলাইহে দিছে মইতো পইচা বিচৰা নাই MLA ছাৰে মোক কৈছে যে পইচা লৈ পেলাই মই কাম কৰিছোঁ মোৰ পৰা বহুত পইচা লৈছে আপুনি কেতিয়া লৈছোঁ বহুত বাৰ পইচা লৈছে তুমি পইচা লোৱাৰ ৰেকৰ্ড দিয়া আপুনি ক'ত শপত খাই ক'ব পাৰিলে মোৰ পৰা পইচা মই শপত তোমাৰ মূৰত দুই শপত এবাৰ খাইছোঁ। 1500 এবাৰ 2000 এনেকে পইচা লৈছে আপুনি কেতিয়া? প্ৰতিটো ভিএল লৈ চহী কৰিবৰ কাৰণে আপুনি মিছগাইড কৰিব নাহিবা, বুজিছা নাই? আপুনি ফোন ৰিচিভ নকৰে আপুনি খুমটাইলৈ যায় মই তোমাৰ এলেকা মই আপুনি খুমটাই এলেকা হয় আপুনি কেলে মিছা কথা তুমি মিছা মিছা কথা নকবা আপুনি এইজন মানুহ হেৰি হৰেণ শইকীয়া তেওঁ ফোন ৰিচিভ নকৰে